হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ অগ্নিনাভ মন্দিৰ। এয়া অগ্নিনাভ মন্দিৰ সন্মুখৰ দৃশ্য। চাওক, মানুহ অসংখ্য। বহুত মানুহ আছিলে বাবাক দৰ্শন কৰিবলৈ বুলি অহা। এইফালে বাবাক দৰ্শন কৰিছে। তাৰ পৰা লিংকত পানী ঢালিছে। তাৰ পৰা এইফালে চাকিত তেল ঢলা মানুহে তেল ঢালিছে। এয়া তেল ঢালি চাকিখন সম্পূৰ্ণকৈ জ্বলাই তুলিছে। তাৰ পৰা এইফালে তামোল পাণ দি সেৱা কৰিছে। তাৰ পৰা এইফালে দান পাত্ৰ ৰাখিছে। যিসকল মানুহে যিমান পাৰে তাকে দান কৰিছে। তাৰ পৰা এইফালে বাবাক দৰ্শন কৰিবলৈ বুলি চাৰিওটা পথ দিছে। চাৰিওটা পথতে ভক্ত লাইন পাতি আছে বাবাক দৰ্শন কৰিবলৈ বুলি। এয়া চাওক, মই অলপ দেখাই দিছোঁ। এয়া চাৰিওটা পথ, প্ৰথম পথ, দ্বিতীয় পথ, তৃতীয় পথ আৰু চতুৰ্থ পথ। এনেকৈ চাৰিজনকৈ গৈছে বাবাক দৰ্শন কৰিবলৈ বুলি। ভক্তৰ সংখ্যা বহুত, সেয়েহে অলপ পলম হ'ল। এয়া দেখিছে নহয়, গোটেই অসংখ্য মানুহ ভক্তই ভিৰ কৰিছে বাবাক দৰ্শন কৰিবলৈ বুলি। এয়া অলপ বাহিৰৰ দৃশ্য দেখাই দিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।